हेलो फ्रेंड्स नमस्कार जनाइছো সকলকে আজি ৰাতিপুৱাতে মই গলো বজাৰলৈ মায়ে ক'লে ঘৰত একোটা শাক সবজি নাই গটিকে আজি সপ্তাহিক বজাৰো আছিল আৰু লগতে মই অকনমান চিকেন আনিলো মায়ে ক'লে ধনিয়া পাতেৰে চিকেন বনাব বলে আৰু মায়ে এতিয়া ভাজি আছে সৰিয়হ শাক ভাজি যেহেতু মই বজাৰৰ পৰা আনিছিলো শাক পাচলিৰ সিজনত এইবোৰ খাব লাগে নহয় জানো আৰু এয়া লোকেল চিকেন যেহেতু আমাৰ ঘৰত ব্ৰইলাৰ নচলে মাই দিলে কেৰাহীত তেল জিৰা গুটি তেজপাত শুকান জলকীয়া ইলাইচি লং দালচিনি আৰু লগতে পিয়াজ অকমান ৰংচোৱা হোৱাৰ পিছত হালধি নিমখ জিৰাৰ গুড়ি দি দিলে ফ্ৰেণ্ডছ মই আগতেও কৈছো বনাবতো সকলোৱে জানে কিন্তু বনোৱা পদ্ধতিবোৰ প্ৰত্যেকৰে বেলেগ বেলেগ আৰু মোৰ মাৰ পদ্ধতিটো আৰু বেলেগ পেঁয়াজখিনি সিজোৱাৰ কাৰণে দিলে অকমান পানী তাৰ পিছত দিলে অকমান কাশ্মীৰী লাল মিৰ্চ ৰংচোৱাৰ কাৰণে অকনমান লৰাই দিয়াৰ পিছত দিলে মাংসখিনি আৰু লোকেল চিকেন বনোৱাতে অকনমান সময় লাগে নহয় জানো ফ্ৰেণ্ডছ মই ভিডিঅ'বোৰত প্ৰায়ে দেখি থাকো যে ধনিয়া পাতেৰে চিকেন বনাই আমাৰ ঘৰত কিন্তু আগতে বনোৱা নাই আৰু মই খাইও পোৱা নাই আজি প্ৰথম আৰু মই যিমানখিনি দেখিছো ভিডিঅ'ত ধনিয়াৰ পাতেৰে ব্ৰইলাৰ মাংসহে বনোৱা দেখিছো যেহেতু মোৰ মাই ব্ৰইলাৰ নাখায় সেইকাৰণে মই লোকেল চিকেনেৰেই বনাব দিলো আৰু গোটেইখিনি মাংস ভাজি লোৱাৰ পিছত ভালদৰে দিলে ধনিয়াৰ পেষ্টটো আদা নহৰু শুকান জলকীয়া মই ধনিয়াৰ লগতে পেষ্ট কৰিছো অকনমান উতলোৱাৰ পিছত দিলে গৰম মছলা আৰু হৈ গ'ল আমাৰ ধনিয়া পাতেৰে বনোৱা মাংস চাওকচোন ফ্ৰেণ্ডছ দেখিবলৈ কেনেকুৱা হৈছে এইফালে ৰ'দত শুকোৱা কাপোৰবোৰ এখন এখনকৈ সুমুৱাই আছে ফ্ৰেণ্ডছ দিনৰ কামবোৰ দিনে নকৰিলে হ'ব জানো সময়ৰ কামবোৰ যদি সময়ত কৰা যায় বহুত এটা সুবিধা হয় নহয় জানো আৰু এইটো ঢালাই কৰা চৌকা মাই বোলে ঠাণ্ডা দিনত মাজে মাজে খৰিত ভাত বনাব আৰু এইফালে বেলি দুপৰো হৈছে আৰু মাই ভাতো বাঢ়ি আছে এতিয়া মই ভাতকেইটা খাই লওঁ ফ্ৰেণ্ডছ মই লেগ পিচ খাই খুবেই ভাল পাওঁ কোনে কোনে লেগ পিচ খাই ভাল পায় জনাবচোন কেনেকুৱা বা হৈছে আজি প্ৰথম খাই চাওঁ ফ্ৰেণ্ডছ খাবলৈ বহুত টেষ্টি হৈছে মই জনাই নাছিলো ফ্ৰেণ্ডছ আপোনালোকে এনেদৰে বনাই খাবচোন দুপৰীয়াৰ ভাত সাজ খাই অকমান জিৰণি লৈ মা আৰু মই পথাৰৰ পিনে ওলালো যিহেতু পথাৰত বহুদিন ফুৰাও নাই আৰু অকণ কুঁৱলীও পৰি আছে এইটো সনোৱালি ধানৰ পথাৰ ধাননিৰ সৰু সৰু আলিৰে সন্ধিয়াৰ সময়ত খোজকাঢ়ি ভাল লাগে নহয় জানো পকা ধানৰ মাজে মাজে সৰু সৰু আলি ঐ সৰু সৰু আলি ফ্ৰেণ্ডছ সন্ধিয়াৰ ভিউজটো চাওকচোন কিমান যে ধুনীয়া এই সুবাসত মতলীয়া হৈ যাও নহয় জানো আৰু অকণ ঠাণ্ডাও লাগি আহিছে ফ্ৰেণ্ডছ এনেকুৱা পৰিৱেশত থাকিবলৈ কোনে কোনে ভাল পায় মোক জনাবচোন সেউজীয়া সোণালীৰ মাজত ৰংচোৱা সূৰ্যৰ তাপ আৰু সন্ধিয়াৰ সময়ত আকাশৰ জোনবিলি তৰাৰ হাঁহি ধেমালি এতিয়া আমাৰ ফুৰা হৈ গ'ল আৰু চাকি বন্তি দিয়াৰো সময় আৰু মই চুৱেটাৰ পিন্ধাও নাই পিন্ধিম এতিয়া আজিৰ ভিডিঅ'টো ইমানেই আছিলে নেক্সট ভিডিঅ'ত আকৌ লগ পাম